ও মামি এই হিৰত হেন্দু লৈ কেনেকুৱা লাগিছে? সাংঘাতিক ভাল লাগিছে। ও মামা এবাৰ এই ৰিণিকী মামীয়ে হিৰত হেন্দু লৈছে নহয়, কেনেকুৱা লাগিছে বাৰু দেখিবলৈ? কি হলো? ও মামা এই বৰ ডাঙৰ ঘটনা এটা ঘটিছে নহয়। কোনটো ঘটনা? এই কোনটো ঘটনা মানে মামা, আমাৰ অসমত বিহাৰী আহি অসমীয়াৰ ওপৰতে বিহাৰীয়ে উপদ্ৰৱ চলাইছে। চাই লওক আকৌ। আমিও বিহাৰী। অসমীয়া গবেগ নহব, অসমীয়া গবেগ নহব, অসমীয়া গবেগ নহব, অসমীয়া গবেগ নহব। দেখিলে বন্ধু বান্ধৱীসকল, বিহাৰত বিহাৰীয়ে খাবলৈ নাপায়, অসমলৈ আহি অসমত কৰ্ম সংস্থাপন কৰি অসমতে খাই বৈ এতিয়া আকৌ অসমীয়াসকলৰ ওপৰতে অত্যাচাৰ চলাইছে। বিহাৰৰ ৰাজ্য বিহাৰী আমাৰ অসমতে আহি আমাৰ খিলঞ্জীয়া অসমীয়াক অসমীয়া গৌবেগ বুলি ক'বলৈ ক'ত সাহস পালে? অসমীয়া গবেগ নহব, অসমীয়া গবেগ নহব, অসমীয়া গবেগ নহব, অসমীয়া গবেগ নহব। বিহাৰী গবেগ, বিহাৰী গবেগ, বিহাৰী দপদপনি নচলিব, বিহাৰী দপদপনি নচলিব, বিহাৰী দপদপনি নচলিব, বিহাৰী গবেগ, বিহাৰীক গৰু পিটন দিয়া হব, বিহাৰীক গৰু পিটন দিয়া হব, বিহাৰীক খেদি অসমীয়া বেখাৰা হব, বিহাৰীক গৰু পিটনি অসমীয়া বেখাৰা হব, বিহাৰীক দাদাগিৰি নচলিব, বিহাৰীক দাদাগিৰি নচলিব, বিহাৰী হুঁচিয়াৰ, বিহাৰী হুঁচিয়াৰ, জিন্দাবাদ, 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 বিহাৰী হুঁচিয়াৰ, বিহাৰী দপদপনি নচলিব, বিহাৰী দপদপনি নচলিব, বিহাৰী দপদপনি নচলিব, অসম চৰকাৰ হুঁচিয়াৰ, অসম চৰকাৰ হুঁচিয়াৰ, অসম চৰকাৰ হুঁচিয়াৰ, বিহাৰীক গ্ৰেপ্তাৰ কৰক, বিহাৰীক গ্ৰেপ্তাৰ কৰক, বিহাৰীক গ্ৰেপ্তাৰ কৰক, বিহাৰী দপদপনি নচলিব। বিহাৰীক খেদিবৰ কাৰণে আমাৰ হাতত অস্ত্ৰৰ প্ৰয়োজন নাই। দেখিলে মামা, বিহাৰী খেদিবৰ কাৰণে আমাৰ অসমীয়া খিলঞ্জীয়াসকলৰ হাতত অস্ত্ৰ নহ'লেও হ'ব, হালোৱা আচাৰিয়ে কোবাই দিব। কোন বিহাৰী লোক মানে কোন? এই কোন বিহাৰী লোক মানে মামা, এই বিজয় গুপ্তা দেখোন বিহাৰীয়ে হয়। বিজয় গুপ্তাটো মই জেগাত অসমীয়া মানুহ। অঁ মামা, এই বিজয় গুপ্তা এতিয়া আপোনাৰ মতে অসমীয়া মানুহ। বিজয় গুপ্তা এতিয়া বিজেপি দলত আছে কাৰণে এতিয়া অসমীয়া হৈ গ'ল। কাইলৈ কৈ দিব আলী ৰহমান হুছেইন সিহঁতিও অসমীয়া। এ মামা, আপুনি যিমান গালি দিলেও মই সঁচা কথা কমেই। মাৰি ঠেং ভাঙি দিম। অসমৰ মানুহে বুজি পায়, ইয়াৰ যদি ওলোটাটো হ'লহেঁতেন, অসমীয়া মানুহে যদি বিহাৰীক গুৰুলকৈ প্ৰহাৰ কৰিলেহেঁতেন, তেতিয়া আইন আদালতৰ দোহাই দি মুখ্যমন্ত্ৰীগৰাকী জঁপিয়াই পৰিলহেঁতেন তেওঁলোকক ডিফেণ্ড দিবৰ কাৰণে, প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰিবৰ কাৰণে। তেতিয়া খুব ঘোষণা কৰিলেহেঁতেন, আইন হাতত ল'লে ঠেং ভাঙি দিম, পিঠি ফালি দিম, খুব ক'লেহেঁতেন তেতিয়া এইবোৰ কথা। কিন্তু অসমীয়া এটাক যেতিয়া বিহাৰীয়ে গুৰুলকৈ প্ৰহাৰ কৰিছে, তেতিয়া এই কথাবোৰ ক'বলৈ তেওঁ নাই। সেই সমষ্টিটোৰ বিধায়কগৰাকী বিজয় গুপ্তা নিজক অসমীয়া বুলি জহাই তত নোপোৱা মানুহগৰাকীৰ মুখৰ এটা মাত নাই। বালিত মূৰ গুজি উট চৰাই ভাও ধৰিছে, এই কথাটো সহ্য কৰা নহ'ব। আৰু এইটোৱে শেষ ঘটনা হ'ব লাগিব। প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ হ'ব। কোনো কাৰণত অসমীয়া মানুহক এই ধৰণে নিগৃহীত হ'বলৈ এৰি নিদিওঁ। আমি ভূপেন হাজৰিকাৰ আদৰ্শৰে চলি আছোঁ। তেখেতে কৈ থৈ গৈছিল, প্ৰতি অসমীয়া আমি ভাল ভাৰতীয়, আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হ'ল নতুন ৰূপৰ অসমীয়া। ঠিকে আছে, মানি চলি আছোঁ। কিন্তু ইয়াত বিহাৰী মানুহবোৰ অসমৰ ভাষা সংস্কৃতিৰ উত্তৰণৰ কাৰণে আহিছিল নেকি? নে তেওঁলোকৰ সাংঘাতিক ব্যৱসায় বাণিজ্য খুব ভাল চলি আছিল, বিহাৰৰ পৰা অসমলৈ আহি পেলাই সেইবোৰৰ বিকাশ ঘটাবলৈ আহিছিল? নাই অহা। তাত খাবলৈ নাপায় ইয়ালৈ আহিছিল। ইয়াত থিতাপি লৈছে, বেয়া পোৱা নাই, বেপাৰ বাণিজ্য কৰি থাকক। বিহাৰৰ দৰে ৰাজ্য
যিখন ৰাজ্য প্ৰসূতিৰ মৃত্যুৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, দৰিদ্ৰতাৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, শ্ৰমিকৰ পলায়নৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, অৰ্থনৈতিক অনগ্ৰসৰতাৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, তেনেকুৱা এখন শোচনীয় পুতৌজনক ৰাজ্যৰ পৰা আহি অসমত থিতাপি লৈছেহি, অসমত বেহা বেপাৰ কৰিছে, দুবেলা দুমুঠি খাবৰ কাৰণে কামৰ সন্ধান কৰিছে, কৰি থাকক। কিন্তু ইয়াত আহি অসমীয়া মানুহৰ মূৰত উঠি তাণ্ডৱ নাচিবলৈ বিচাৰিব, সহ্য কৰা নহ'ব, এই কথাটো কৈ দিছোঁ। আৰু চৰকাৰকো পুনৰ সকীয়াই দিছোঁ, অসমীয়া মানুহৰ ধৈৰ্যৰ বান্ধ ছিঙি যোৱালৈকে অপেক্ষা কৰিব নালাগে। সচৰাচৰ যিকোনো ঘটনাতে ফেচবুকত সৰব হৈ যোৱা মুখ্যমন্ত্ৰী, সংবাদ মাধ্যমৰ আগত সৰব হোৱা মুখ্যমন্ত্ৰী, নিজকে অসমীয়া বুলি জহাই তত নোপোৱা সমষ্টিটোৰ বিধায়কগৰাকী এই মুহূৰ্তত মুখৰ মাত দিয়ক, অসমীয়া মানুহৰ লগত আছে বুলি প্ৰকাশ কৰক, নহ'লে অসমীয়া মানুহৰ খঙে সীমা ছিঙি যাব, এই কথাটো নিশ্চিত। পিছে এটা কথা নহয় মামা, আমাৰ অসমত যদি এনেকুৱা ঘটনা সঘনাই ঘটিবলৈ হয়, তেনেহ'লে আমাৰ অসমীয়া বোৱাৰীসকল মীৰাবাই বনাটো একদম খাটাং। কিমান সাহস! অ' মামী, এই হিৰত সেন্দুৰ লৈ কেনেকুৱা লাগিছে? সাংঘাতিক ভাল লাগিছে। অ' মামা, এইবাৰ এই ৰিণিকী মামীয়ে হিৰত সেন্দুৰ লৈছে নহয়, এই কেনেকুৱা লাগিছে বাৰু দেখিবলৈ?